নমস্কাৰ বন্ধুসকল, নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। এয়া দেখিছে আজি এটা এয়া চিনি পাইছে কিজান কি বস্তু হয়। এইটো হৈছে ঘেঁহু। এইটো চৰকাৰৰ ফালৰ পৰা দিছিলে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেল আইকনটো বজাই থ'ব বন্ধুসকল। এয়া দেখিছে এইফালে দেখিছে এই খেতিটো কৰিবলৈ হ'লে পানীৰ সুবিধা লাগে। আৰু খেতিটো আমাৰ অসমত নোহোৱা নহয়, হয়। আৰু আগতো মানুহবিলাকে কৰিছিলে এই খেতিটো। এয়া দেখিছে এইফালে দেখিছে বন্ধুসকল। কেনেকুৱা আছে কমেণ্ট কৰি জনাব। এইখিনি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে এই ঘেঁহুটো। এয়া দেখিছে পানী আমাৰ অসুবিধাৰ কাৰণে অলপ ইমান ভাল নহ'ল আৰু বৰষুণো নাই তেনেকুৱাকৈ। সেইটো কাৰণে খেতিটো ইমান ভাল নহ'ল বাৰু। যদি পানীৰ সুবিধা থাকে তেতিয়াহ'লে বহুত ভাল হ'ব আৰু বহুত লাভজনক খেতি। আৰু আমাৰ অসমত আগতে কৰিছিলে মানুহবিলাকে। খেতিটো লাভজনক খেতি। এয়া দেখিছে এই মাজৰ এইবিলাক বন উঠে আৰু এইবিলাক মাজত নিৰানি কৰি দিব পাৰিলে ভাল হয় বা চিকনাই দিব পাৰিলে ভাল হয়। আৰু আজিকালি মানে আধুনিক পাৱাৰ টিলাৰ সৰুকৈ এখন ওলাইছে 18 ইঞ্চি 16 ইঞ্চি এনেকুৱা চাইজৰ। এই সেনেকুৱা পাৱাৰ টিলাৰ এখন লৈ কিনি এই মাজৰবিলাক সেইটো চাইজত মানে এই লাইনবিলাক বনাব লাগে। তেতিয়া মানে এই পাৱাৰ টিলাৰখনে বনটো চিকনাই দিবলৈ বা মাটিটো খুচৰি দিবৰ কাৰণে সুবিধা হয়। আৰু নহ'লে বা কোৰে চিকনাই দিলেও হ'ব। তাৰপিছত ইয়াত তেনেকুৱাকৈ মানে ইমান পানীও প্ৰয়োজন নাই। অলপ মাটিটো সেমেকা টাইপৰ হৈ থাকিলে হৈ যায়। আৰু এই বীজবিলাক অনলাইনতো পোৱা যায়। আৰু এগ্ৰিকালচাৰ অফিচত আগতীয়াকৈ মানে কৰিব বিচাৰিলে যোগাযোগ কৰি থ'ব লাগে। আৰু তাৰপৰাও বীজবিলাক পোৱা যায়। এইবিলাক আমাৰ এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰাই পোৱা হয়। এইবিলাক গোবৰ দিলে পানী দিলে মানে খেতিটো অলপ ভাল হয়। এয়া দেখিছে বন্ধুসকল, দেখিবলৈ ইমান ধুনীয়া লাগে। আৰু আজিকালি মানে বিভিন্ন ধৰণৰ আধুনিক মেচিনবিলাক আহিলে আৰু ইয়াক মাৰিবৰ কাৰণে বা পলিচ মাৰিবৰ কাৰণে মৰা ধৰা একো অসুবিধা নাই। আৰু ইয়াত তেনেকুৱাকৈ মানে সাৰ দৰৱো নালাগে। আৰু ইয়াত
পোকে আক্ৰমণ কৰিব নোৱাৰে ফটককৈ। এয়া দেখিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব। এনেকুৱা খেতি সম্বন্ধীয় ভিডিঅ'সমূহ আপলোড দি থকা হয়। ধন্যবাদ থাকিল বন্ধুসকল।